নমস্কাৰ বন্ধু বান্ধৱী, আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। দেউতা মানে শ্বিলঙৰ পৰা আহোঁতে গোটেইখিনি বজাৰ কৰি আনিছিলে। তাকে বজাৰখিনি সামৰোঁ, আপোনালোককো অলপমান দেখাওঁ বুলি মই ভিডিঅ'টো কৰিলোঁ। বাকী একো নাই আৰু, এইখিনি মানে মই সামৰিমেই যিথলত এনেকৈ সজাই কৰি লৈ পেলাই মই বোলো ভিডিঅ' এটা বনাওঁ ৰ, এনেকৈ ভাবি পেলাই মই ভিডিঅ'টো কৰিছোঁ। দেখিছেনে, এই দুটাই শিল কোমোৰা দেই। শিল কোমোৰাই শ্বিলঙৰ পৰাই আনিছে গোটেইখিনি বস্তু, গোটেইখিনি শ্বিলঙৰ পৰাই অনা গৈছে। এইকেইটা শিল কোমোৰা হাঁহৰ মাংসৰ লগত বনাবৰ কাৰণে আনিছে। এইটো বাৰুতে কাইলৈ ৰেচিপিটো মই দিম। আৰু এয়া চাওকচোন, এইকেইখন কি গম পাইছেনে, এইকেইখন আইনা হয় মানে। চাওকচোন, এখন অ'পেন কৰিব পাৰি, এখন অ'পেন কৰাৰ লগে লগে ধুনীয়াকৈ এখন আইনা হৈ যায়গৈ। চাওকচোন কি ধুনীয়া লাগে। ইয়াতে শ্বিলং লিখা হৈছে যে, শ্বিলঙৰ ভিউৰ ফটো এখনো আছে। চাওকচোন, ভাল লাগিছে দেখিবলৈ, খুবেই ভাল লাগিছে। লগত লৈ ঘূৰি ফুৰিবলৈ মানে ভাল আৰু, আইনা চাইনা নহ'লে কৰিলে, আৰু চাবি তাবি সোমাই ল'ব পাৰি। আৰু এইটো চাওকচোন, এইটোতো শ্বিলং লিখা হৈ আছে। এইটো কিন্তু চুম্বক টাইপৰ মানে, এয়া সেই লোহাৰত লগাই থৈ দিলে লাগি থাকে আৰু। আকৌ এয়া দেখিছেনে, ডালচেনি আনিছে। ডালচেনি লং মানে দেতে প্ৰায় মছলাবিলাক আনেই তেনেকৈ। আৰু চাকু এখন শ্বিলঙৰ পৰা আনিছে। এয়া জালুক, প্ৰায় বস্তুখিনিকে মই আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এয়া চাওকচোন, জালুক, ডালচেনি, লং গোটেইখিনি আনিছে। আৰু এয়া মিঠাই চাওক, এইটো বেলেগ ষ্টাইলৰ মিঠাই আনিয়ে থাকে, কিবা কিবি মিঠাই বহুত অনা গৈছে, আগতেও আনিছে, কিন্তু মানে ভিডিঅ' চিডিঅ' কৰা নহয়েই। আজি ভাবিলোঁ কি ভিডিঅ' এটা কৰিবলৈ ৰাখি থৈ দিওঁ বুলি। এইটো 16 আনা চানা, কোনে কোনে খাই ভাল পায় কমেণ্ট এটা কৰিবচোন। এইটো খাবলৈ খুবেই ভাল পাওঁ দেই মই। তাৰপিছত এয়া আৰু কিবা বেলেগ মিঠাই আছে, মিঠাই চিঠাই আনি থাকে দেই দেউতাই। তাৰপিছত এয়া চিৰা, কিবা কিবি মিঠৈ, গাখীৰ, আকৌ এয়া কালাকান, তাৰপিছত বৰফি, সেনেকৈ কিবা কিবি ঢেউ আনিছে। এইটো বিস্কুট কোনে খাই ভাল পায় কমেণ্ট এটা কৰিব। এয়া আকৌ লালমোহন আনিছে আৰু কিবা কিবি, যিহেতু ঘৰত কাইলৈ আলহীও আহিব, সেইটো ভিডিঅ' মই আপোনালোকক দিম। তাৰ আগতে কিনো বজাৰ কৰা গ'ল সেইখিনিকে দেখাওঁ বুলি সৰু সুৰা ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ। এয়া আকৌ গাখীৰ দেখিছেনে, চাইডত সেই বগা পলিথিনটোতো গাখীৰে অনা হৈ আছে। তাৰপিছত জুচৰ বটল এটা, এনেকৈ কমলা অলপমান আনিলে, যিহেতু কমলাৰ ছিজন ন, কমলা এতিয়া ছিজনৰ ফল ছিজনত খাবলৈ ভাল লাগে। কমলা অলপমান সৰহকৈ আনিলে, সেইখিনিও এতিয়া ধুনীয়াকৈ ফ্ৰিজত ভৰাই থৈ দিম। তাৰ আগতে ভিডিঅ' এটা কৰিবলৈ আপোনালোকক দিলোঁ। তাৰপিছত এয়া চাওকচোন, এইডাল ডালচেনিডাল ইমান ডাঙৰ। আৰু সেই আপেল অলপমান আনিলে, আকৌ আনাৰস দুটা। ভিডিঅ'টো দিয়াৰ কাৰণে আকৌ এনেকৈ নাভাবিব দেই, কিনো এসোপাকৈ দি আছে, যি আনিছে তাকে দেখাই দি আছে। এনেই বনাবলৈ মন গ'ল কাৰণেহে বনালোঁ। আপোনালোকে বেয়া পালেও কমেণ্ট চমেণ্ট নিদিব আৰু। চাওকচোন, ডালচেনিখিনি চাইড কৰি থলোঁ, আৰু আপেলকেইটাও এনেকৈ ইয়াতে থৈ পেলাই ফ্ৰিজত ভৰাই থৈ দিমগৈ বাৰু। তাৰপিছত এইকেইটা আনাৰসকেইটা দেখিবলৈ ভালেই হৈছে, দেখাততো মিঠা হ'ব যেনেই লাগিছে, খাই চালেহে গম পোৱা যাব মিঠা হয়নে নহয়। আনাৰসৰ ভিডিঅ' এটা বনাই পেলাই দিম দিয়ক, মিঠা হয়নে নহয় সেইটোও জনাম। তাৰপিছত এইখিনি এতিয়া বজাৰখিনি এনেকৈ চাইড কৰি থলোঁ। আৰু মাছ অলপমানো আনিছিলে, মাছখিনিও এয়া এফালে চাইড কৰি থৈ দিছোঁ ৰ'ব, মাছখিনিও দেখাওঁ। তাতে মাছৰ কণী, পেটুকা, সেই গোটেইখিনি আনিছে মানে, সেয়া বনাই খাব পৰাকৈ মানে এক্সট্ৰাকৈ। এইখিনি দেখিলেনে, এইখিনি এতিয়া চাইড কৰি পেলাই থৈ পেলাই এতিয়া মাছখিনি চাওঁ আহকচোন। এয়া চাওকচোন, এয়া মাছৰ আনি থৈ দিছে, দেখিছেনে, মাছৰ কণী, পেটুকা সেইখিনি এক্সট্ৰাকৈ লৈ আহিছে। মাছৰ তিতা ভাজা এখন হ'ব, আৰু এয়া কণীখিনিও এক চাইড কৰি পেলাই থৈ দিছে। সেইখিনি ধুনীয়াকৈ বনাই কৰি থৈ দিয়া যাব আৰু। তাৰপিছত এইখিনি এয়া দেখিছেনে, এয়া মাছখিনি, ইয়াতে মিছা মাছ দুটাও আনিছে। চাওকচোন, এই মিছা মাছকেইটা ডাঙৰ ডাঙৰ মিছা মাছ দেই। আমাৰ দাদাই মানে মাছ নাখায়েই, কিন্তু এই মিছা মাছটো খায় আৰু, বেলেগ মাছ তাছটো নাখায়েই, সেই মিছা মাছটোৱে খায় অকল। আৰু মাংস চাংসহে খায় মানে, মাছটো আগৰ পৰাই সি বেয়া পায়। চাওকচোন, ডালচেনিডাল মই আকৌ দেখাই দিছোঁ, বহুত দীঘল মানে দেখিবলৈ ভাল লাগিছে, সেইটো কাৰণে আপোনালোকক দেখাওঁ বুলি এইটো ভিডিঅ'টো কৰি ল'লোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব ন। আজিলৈ এৰিছোঁ, নহ'লে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত। আকৌ আলহী অহা ভিডিঅ' এটা দিম দেই, আপোনালোকে এনেদৰে মৰমবোৰ দি গৈ থাকিব, তাৰে আশা কৰিলোঁ। আজিলৈ এৰিছোঁ ন।